শিখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ মিৰিকা টেঙাৰ আচাৰ। তাৰ বাবে মিৰিকা টেঙাখিনি এখন থালত লৈ তাত দিছোঁ নিমখ, হালধি আৰু মিৰিকা টেঙাখিনি ভাল ধৰণেৰে নিমখ হালধিখিনি সানি মই এটা দিনৰ বাবে ৰ'দত দিম। এটা টান ৰ'দত দিয়াৰ পাছত এখন কেৰাহীত মই তেল গৰম কৰি তাত দিছোঁ হিং, কালজিৰা, চফ, জলকীয়া। এতিয়া মই গেছটো অফ কৰি দিম। ইয়াত দিছোঁ আজৱাইন আৰু মেথিৰ গুড়ি, সৰিয়হৰ গুড়ি আৰু নিমখ হালধি সনা মিৰিকা টেঙাখিনি দি ভাল ধৰণেৰে মছলাৰ সৈতে সানি আচাৰখিনি তৈয়াৰ কৰিছোঁ। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।